আপোনালোক সকলোকে মই পুনৰবাৰ মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি প্ৰায় 2 বছৰৰ পাছত ভিডিঅ' বনাবলৈ লৈছোঁ। 2 বছৰ আগতে যেতিয়া ক'ভিড ফাৰ্ষ্ট আহিছিলে, যেতিয়া ঘৰৰ পৰা একেবাৰে ওলাই যাব নোৱাৰোঁ হ'লে, বিহু চিহু চব ঘৰৰ ভিতৰতে থাকিব লগা হৈছিলে, তেতিয়া মই ইউটিউব চেনেলটো খুলি 2টামান ভিডিঅ' আপলোড কৰিছিলোঁ। বেছিকেইটা নহয়, 3-4টামান চাগে মই নিজৰ ফালৰ পৰা ভিডিঅ' আপলোড কৰিলোঁ। তো তাৰ পাছত ব্যস্ত হৈ গ'লোঁ, মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন ল'লোঁ। তাৰপাছত ইউটিউব চেনেলটো তেনেকৈয়ে থাকি গ'ল। আৰু আজি 2 বছৰৰ পাছত মই মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ আৰু এতিয়া মই অফিচিয়েলি বেকাৰ সন্থাত সোমাই গ'লোঁ। মোৰ সঁচা কথা ক'বলৈ গ'লে মোৰ কৰিবলৈ একোৱেই নাই। মোৰ এই এমাহো চাগে হোৱা নাই ঘৰত এনেই থকা। এনেই কি মই ঘূৰিয়ে ফুৰিছোঁ ষ্টিল এই 1-2 দিন যেতিয়া ঘৰৰ ভিতৰত সোমাই আছোঁ, একেৰাহে মাথাটো একদম পগলা লাগিছে, কি কৰিম কি নাই হৈ আছোঁ। গতিকে মই ভাবিলোঁ ভিডিঅ'কে বনাওঁ আৰু আপলোড কৰি থওঁ, পাছত মোৰ চাবলৈ হ'ব কেনেকৈনো এই সময়খিনি পাৰ কৰিছিলোঁ। গতিকে আজি ভাবিলোঁ যে ভিডিঅ' এটা কিবা মাণ্ডালা আৰ্ট এটা কৰোঁ আৰু লগতে ভিডিঅ' বনাই আপোনালোককো দেখুৱাওঁ। তো মই গুগলৰ পৰা এটা মাণ্ডালা আৰ্ট উলিয়াইছোঁ। তো এইটো আৰু এই আৰ্টটো মই কৰিবলৈ চেষ্টা কৰিম। একজেক্টলি একদম ছেইম বনাব নোৱাৰিলেও অকণমান বনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে চাব মই কেনেকৈ বনাওঁ আৰু লাষ্টত ক'ব যে মই এই আৰ্টটোৰ লগত মই অঁকাটো মিল আছেনে নাই, বা কিমানখিনি অমিল হৈছে, কিমান পাৰিছোঁনে নাই, এটলিষ্ট সেইখিনি জনাব। গতিকে অলপ ভিডিঅ'টো আৰম্ভ আৰু আৰ্টটো কৰিবলৈ মই এখন আৰ্ট পেপাৰ, পাইলট পেন, কাঠ পেঞ্চিল, ব্লেক পেন এটা আৰু স্কেল আৰু ৰাবাৰ লৈছোঁ। কাৰণ মই একেবাৰে চিম্পল দিব নোৱাৰোঁ, কাঠ পেঞ্চিল আঁকি ল'ব লাগিব। তাৰপাছত আৰু মই ভাবিছোঁ একেবাৰে শেষ কৰোঁ, চাওঁ কিমানখিনি আঁকিছোঁ নহয়। কাৰণ আৰু এইটো মোৰ ফাৰ্ষ্ট ছেকেণ্ড ব্লগ ভিডিঅ', গতিকে মই কি কৈছোঁ আৰু কি ক'ম চাগে ঠিকে নাই, কাৰণ মই নাজানো কেনেকৈ বনাই।
ৰাতি 2:30 মানলৈকে মই আঁকিছোঁ আৰু ৰাতি মোৰ লাষ্টত মানে ভিডিঅ' বনাবলৈ এলাহ লাগিলেগৈ আৰু কিমান কৰি থাকিম ভিডিঅ' ফোনো গৰম হৈ গ'ল তো মোৰ আঁকি কমপ্লিট হৈ গ'ল আজি নেক্সট ডে হয় মানে অলমষ্ট কিমান দেৰি লাগিছে 3 ঘণ্টামান লাগি গৈছে 3-4 ঘণ্টামান লাগিছে একেৰাহে যদি মই 3-4 ঘণ্টা পঢ়িলোহেঁতেন তেতিয়াহ'লে মানে কমপ্লিট হৈ গ'লহেঁতেন কিন্তু মই আৰম্ভ কৰিলোঁ দিনতে আৰু শেষ কৰিছোঁ ৰাতি 2:30 বজাত শেষ নহয় ৰাতিপুৱা মই আজি কৰিলোঁ অকণমান কিন্তু ভিডিঅ' শ্বুট কৰা নহ'ল আৰু এয়া কমপ্লিট হৈ গ'ল মোৰ তো আপোনালোকে ক'ব এইটো হৈছে নাই সেইটোৰ নিচিনা মোৰ মানে ফোনত ইমানেই স্ক্ৰীনশ্বট আছে মই এটা বস্তু বিচাৰি পাবলৈ বহুত সময় লাগিছে 5,000তকৈ বেছি স্ক্ৰীনশ্বট আছে মোৰ আগৰ ফোন মানে এইটো ফোনত তো এইটো আছিলে অৰিজিনেলটো মোৰ স্ক্ৰীনটো অকণমান ভঙা আছে এইটো ফোনত ষ্টিল ধৰিব পাৰিছে চাগে আৰু এইটো হৈছে মই আঁকাটো তো মিলিছে চাগে আপোনালোকে কমেণ্ট কৰি ক'ব কিমানখিনি হ'ল মই এই লাষ্টত অকণমান কিবাকিবি অলপ চেঞ্জ কৰি দিলোঁ এই তলত কিবাকিবি বেলেগ ধৰণৰ আছিলে অকণমান সলনি কৰি দিছোঁ আৰু বাকীখিনি চেমি ৰাখিছোঁ তো হৈ গ'ল কমপ্লিট থেংকছ আপোনালোকে শেষৰলৈকে চাই থকাৰ বাবে ধন্যবাদ আৰু মই নেক্সট আকৌ চাগে কিবা কৰিলে এনেকৈ ভিডিঅ' বনাই আপলোড কৰি থাকিম গতিকে যদি আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব মোৰ এইটো কেনেকুৱা হৈছে তো ঠিক আছে আজিলৈ বাই বাই